लाखों है यहाँ दिल वाले और प्यार नहीं मिलता आँखों में किसी की वफा का इकरार नहीं मिलता लाखों है यहाँ दिल वाले और प्यार नहीं मिलता आँखों में किसी। हेलो एवरीवन, गुड मर्निंग। আৰু আজি এটা হঠাৎ ধুনীয়া ভিডিঅ' বনাবলৈ ওলাইছোঁ। এনেকুৱা ভিডিঅ' যেতিয়া বনাবলৈ পাওঁ সঁচাকৈ মনটো বহুত বেছি ভাল লাগে আৰু ভাবিছোঁ এই মনৰ ফূৰ্তিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আজি এতিয়া বাজিছে ৰাতিপুৱা 9টা আৰু এজন ব্যক্তি, এজন সাধাৰণ ব্যক্তি নহয় দেই, এজন অসাধাৰণ ব্যক্তি আজি মোক ৰাতিপুৱা বিচাৰি আহিছে আৰু ইমান বেছি মনটো ভাল লাগিছে। তেখেত কোন মই আপোনাক প্ৰথমতে চিনাকি কৰি দিওঁ। সেই অসাধাৰণ ব্যক্তিজন হৈছে এয়া গকুল চেতিয়া দদাইদেউ। তেখেতক মই দদাইদেউ বুলি সম্বোধন কৰোঁ আচলতে। এয়া চাওক, এজন একদম দেখা এজন চিম্পুল এজন সাধাৰণ মানুহ ওচৰৰ পৰা দেখাইছোঁ এয়া। আৰু তেখেতৰ মানে বিৰাট ডাঙৰ এটা প্ৰতিভা আছে, সেয়া দেখিছে। তেখেতে খুব ধুনীয়া পেইণ্টিং কৰে। এয়া এখন পেইণ্টিং তেখেতে মোৰ কাৰণে লৈ আনিছে, এয়া খুব ধুনীয়া লাগিছে চাওকচোন এয়া। আৰু আচলতে দুদিনমান আগতে আমাৰ চেণ্ট থমাছ স্কুলত মই এটা প্ৰগ্ৰেম কৰিছিলোঁ আৰু দদাইদেৱে মোৰ প্ৰগ্ৰেমটো কৰা দেখিছিলে, মোৰ গান শুনিছিলে আৰু তেখেতে বোলে মোৰ গান শুনি খুব ভাল পাইছিলে আৰু সেইটো কাৰণে আজি বিচাৰি আহিছে বুলি এইটো কাৰণে কৈছোঁ। তেখেতে খুব ধুনীয়া ধুনীয়া কিছুমান গান লিখি ৰাখিছে আৰু সেই গানকেইটাৰ কণ্ঠদান বোলে মই কৰিব লাগে আৰু ইমান ধুনীয়া ধুনীয়া শব্দ ইউজ কৰিছে, তেওঁ ভাবিব নোৱাৰা শব্দ কিছুমান ইউজ কৰিছে আৰু গানখিনি মই আপোনালোকক নিশ্চয় দেখাম। ৰ'ব আপোনালোকক দেখাই আছোঁ দেই। বাইদেউ আপোনাৰ বহীখন উলিয়াওক, গানকেইটা দেখাওঁ। মই গাঁৱলীয়া বোকা পানী খচা নাঙল যুঁৱলি কোৰ মোৰে লগৰীয়া তুমি লগৰীয়া নাচনী নাচিবাগি খোৱা। তাৰপিছত কওক। ডিস্কো ডেন্স চিকেন চাওমিন খাই ভাল পোৱা। ইমান ধুনীয়াকৈ আপুনি কেনেকৈ মানে এইবিলাক আপুনি কেতিয়া লিখে আৰু কেনেকৈ ভাবে কওকচোন বাইদেউ? মই যে মোৰ মনটো এইবিলাক ক্ষেত্ৰতে ইউজ কৰি থাকোঁ। অইন কিবা কিবি মই ভাবি নাথাকোঁ। কেনেকৈ কি এটা ছবি আঁকোঁ, কেনেকৈ কি এটা আৰ্ট কৰোঁ, কেনেকৈ গান এটা লিখোঁ। মইতো নিজে গাব নাজানো বাৰু, মোৰ গলা নাই, খালি মই লিখি আনক দি ভাল পাওঁ। আপোনাৰ মোৰ বহুত বিশ্বাস আছিলে নেকি মই যে মানে আছিলে? সেইকাৰণে মই ভাবিলোঁ যে এদিন মই গৈ লগ কৰিমগৈ। সেই আহিছিলোঁ, আজি বোলো দেওবাৰ দিন লগ পাম, হয়তো পালোঁ। আৰু আপোনাক দেখিও মোৰ ইমান বেছি ভাল লাগিছে। আপুনি ইমান দূৰৰ পৰা খোজকাঢ়ি আহিছে, বৰষুণো দি আছে বাহিৰত আৰু ইমান ধুনীয়া এখন পেইণ্টিঙো লৈ আনিছে তেখেতে। এইটো হৈছে কি, স্বপ্ন নহয় কাগজৰে ফুল, শুধৰণি নহয় সীমাহীন ভুল, ভুলৰ পিৰামিড নিজে গঢ়া নাই, জীৱনৰ যৌৱন নিজে অনা নাই। এইখিনি আছে গানটো। আৰু আপুনি সঁচাকৈ ইমান ধুনীয়া ধুনীয়া শব্দ ইউজ কৰিছে গানখিনিত, মানে দেখি ভাল লাগিছে। এইটো আলি বাটৰ বাটৰে ধূলি, মই হ'লোঁ আলি বাটৰ বাটৰে ধূলি, আছিল মোৰ বহুতোৱে মোৰ নাই, অনাই বনাই ঘূৰি ফুৰো উদিছে মোৰ নাই। এটা কলিহে দিছোঁ মই। কলিহে দিছে ন? আচলতে তেওঁৰ বিৰাট ডাঙৰ এটা হেঁপাহ, তেওঁৰ ইচ্ছা, মানে তেখেতে আৰ্ট কৰি থাকিব আৰু বেকগ্ৰাউণ্ডত এটা ধুনীয়া মিউজিক বাজি থাকিব, য'ত এটা ধুনীয়া কণ্ঠদান হ'ব আৰু তেখেতে সেই সুৰটো মোৰ পৰা চিলেক্ট কৰিছে। সঁচাকৈ বহুত বেছি ভাল লাগিছে সঁচাকৈ। আৰু তেখেতে মোক মানে পূৰা কৈ দিছে ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব, কিছুমান সৰু সৰু ল'ৰা ছোৱালী খেলি থাকিব, এনেকুৱা আৰু এইবিলাক বহুতখিনি প্লেনিং কৰিছে। কিন্তু মই সুৰ দিব নাজানো, মই গাবলৈ জানো। সেইখিনি দদাইদেউক কৈছোঁ যে এজন ভাল ব্যক্তি আছে তেওঁৰ হাতত, তেখেতক সুৰ কৰিব দিছোঁ, কৈছোঁ আৰু ক'বলৈ, আৰু তাৰপিছত মই নিশ্চয় কণ্ঠদান কৰিম আপোনাৰ কাৰণে। সেয়া আৰু দদাইদেউৰ জীৱন, তেওঁৰ লাইফষ্টাইলৰ বিষয়ে আমি জানিব বিচাৰোঁ। তেওঁৰ ঘৰত কোন কোন আছে সকলোখিনি জানিম। দেখাত এজন একদম সাধাৰণ ব্যক্তি, কিন্তু তেখেত সাধাৰণ নহয়। তেখেতে আমাৰ চেণ্ট থমাছ স্কুলখনৰ ভিতৰত যিমান আৰ্ট কৰিছিলে, মই কেতিয়াবা ভিডিঅ'বিলাকত দেখাইছোঁ, মই কিন্তু জনা নাছিলোঁ সেই আৰ্টিষ্টজনে যে আপুনি হয়। আচলতে খুব ধুনীয়া আৰ্ট কৰিছে, মানে ভাবিব নোৱাৰা। কেতিয়াবা মই যদি আকৌ যাওঁ, এতিয়াতো ছামাৰ ভেকেশ্যন হৈ আছে, মই নিশ্চয় সেই আৰ্ট পেইণ্টিংখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু আপোনালোকক কণ্টেক্ট নাম্বাৰটো দি দিম। কোনোবাই যদি আপোনালোকে আৰ্ট কৰিব বিচাৰে, আপোনালোকে নিশ্চয় দদাইদেউক লগ কৰিব পাৰিব দেই। আৰু এতিয়া জানো তেখেতৰ লাইফষ্টাইলৰ বিষয়ে। দদাইদেউ আপোনাৰ ঘৰত কোন কোন আছে? আৰু মই জানো আপোনাৰ ল'ৰা ছোৱালী খুব পঢ়াত ভাল। কি কৰি আছে আপোনাৰ ল'ৰা ছোৱালীকেইটা?
ছোৱালীজনী বিয়া দিলোঁ এই টাইপতে থাকে জোঁৱাইটো মেডিকেলত চাকৰি কৰে বাৰু মই সৰুৰ পৰা বহুত আগ্ৰহৰ প্ৰতি সেই এদিন ঘৰৰ পৰাই পলাই গুচি গ'লোঁ গুৱাহাটীলৈ অসম আগদিলৈ থাকিলোঁগৈ অসম আগদিলৈ পদুম গোহাঁই মোৰ গুৰু টি গাৰ্লছ কলেজত তেওঁ আৰ্ট শিক্ষক আছিলে মই তেখেতৰ পৰাই সেই পুতলা বনোৱা ছবি শিকা আৰু মূৰ্তি বনোৱা কামবোৰ শিকিলোঁ তাৰপিছত মই গ'লোগৈ চেন্নাই শিৱাক আছিলোঁ শিৱাকটো মই সেই আৰ্টৰ বিষয়ে শিকিলোঁগৈ আহি মই যোৰহাটত প্ৰথম ব্যৱসায় আৰম্ভ কৰিলোঁ যোৰহাটৰ পৰা আকৌ লখিমপুৰলৈ গ'লোগৈ ডলা বগৰী নিচিনা মই ঘূৰি ফুৰা সম্পূৰ্ণ ডলা বগৰী তাৰপিছত মই যোৰহাটত ব্যৱসায় আৰম্ভ কৰিলোঁ তেতিয়া যোৰহাটৰ আশে পাশে বহুত জেগাত বহুতবোৰ আৰ্ট কৰিলোঁ গুচি গ'লোঁ লখিমপুৰলৈ লখিমপুৰত থাকিলোঁ আকৌ ঘূৰি আহি গোলাঘাটত আকৌ অৰুণ কলিতা বুলি এজন আৰ্ট তেখেতে বিষ্ণু ৰাভাহঁতৰ লগত থকা তেখেতৰ পৰা মই বহুত জ্ঞান ল'লোঁ বিষ্ণু ৰাভাদেৱৰ লগত তাৰপিছত মই গোলাঘাটৰ পৰা তিনিচুকীয়া ব্যৱসায় আৰম্ভ কৰিলোঁ তেতিয়া মোক দুলীয়াজনে লৈ আহিছিল কিছুমান মানুহে এই 80 চনত 18 জানুৱাৰী গুলীয়াগুলিৰ দিনাখন মই ছাত্ৰ সন্থাৰ লগত সেই বেনাৰ লিখা পোষ্টাৰ লিখা তেতিয়া দিনৰ কম্পিউটাৰ যুগ নাই যে ৱাল লিখা এইবিলাক খুব বিজি হ'লোঁ তাৰপিছতে মই দুলীয়াজনত থাকিয়ে গ'লোঁ এতিয়া আশে পাশে অইল ইণ্ডিয়া কিছুমান এতিয়াও কৰি আছে ন আৰ্টবিলাক আৰ্ট কৰি আছোঁ আখৰ লিখি ফুৰোঁ আৰু এতিয়া আপোনাৰ ল'ৰা ছোৱালী মোৰ ল'ৰা এটা ছোৱালী দুজনী এজন ছোৱালী ভাল চাকৰি কৰি আছে বুলি আপুনি কৈছিলে সেইগৰাকীও অইলতে মানে কিবা টেংকাৰ চলাই জোঁৱাইটো ভালেই ল'ৰাটো হোমগাৰ্ড কৰে এতিয়া ডিগবৈত থাকে তেওঁ বিয়াও পাতিছে আৰু এজন ছোৱালী হোটেল মেনেজমেণ্ট কৰিছিলে বুলি কৈছে এজনী হোটেল মেনেজমেণ্ট সেই কাজিৰঙাত থাকে ন তাক গুৱাহাটীত সেই এডুকেশ্যন সেই হোটেল মেনেজমেণ্টত মই শিকাই আনিলোগৈ JB এখন প্ৰগতি এডুকেশ্যন বাহিৰে বাহিৰে তেওঁ কাজিৰঙাত ঠিক আছে তো আপোনালোকে দেখিলে তেখেতে ক'ত শিকিছিলে কিমান ট্ৰেইনিং লৈছিলে আৰু কিমান ভাল ভাল ব্যক্তিৰ লগত কাম কৰিছিলে আজি ময়ো আপোনাৰ লগতে আপোনাৰ লগতে জানিব পাৰিলোঁ খুব ভাল লাগিলে আপোনাক লগ পাই বাইদেউ আৰু আজি এইকণ সুবিধা পালোঁ আপোনাক এটা ভিডিঅ' কৰাৰ কাৰণে আৰু এটা ক'ব ৰ'ব মই আহিলোঁ মোক লৈ আহিলে মই সেই ৰ'জ গাৰ্ডেনৰ আবদাৰ কৰিলোঁ সেই মূৰ্তিটো মই বনালোঁ হয় নেকি মূৰ্তি ৰ'জ গাৰ্ডেনৰ মূৰ্তিটো আপুনি বনোৱা তাৰপিছতে মেডিকেলৰ সন্মুখত সাপ দুটা ইগল এজনী কামুৰি আছে মই বনালোঁ বাপৰে আমি গমেই নাপাওঁ আপোনালোকে আপুনি ইমান ডাঙৰ কাম কৰি ৰাখিছে দুলীয়াজানতো কালি গৈ সিংহৰ দুটা বনাই থৈ আছোঁ মাজগাঁৱৰ সেই দেখিছোঁ আপুনি বনাইছে তাৰপিছত এতিয়াও মোৰ সেই ড্ৰেগন দুটা বনাবলৈ দি আছে আপোনাক দেখিলে একদম নালাগে আপুনি এজন ইমান মানে ডাঙৰ ব্যক্তি আৰু মই বহুত সৌভাগ্যৱান আপুনি আজি আমাৰ ঘৰলৈ আহিছে বৰ চিম্পুলকৈ থাকি ভাল পাওঁ অন্তৰখনে খালি দৃশ্যবোৰ মনত লওঁ মই মানুহে সাধাৰণকৈ থাকিম মই নিজক লৈ বৰ বিজি হৈ নাথাকোঁ গাটোক লৈ অন্তৰখনকহে বিলাই ফুৰিছে মানে পুৰা অসমখনক আপোনালোক যদি পাৰোঁ এইটো ভিডিঅ'টো নিশ্চয় দেখাব চেষ্টা কৰিম তেখেতে ৰ'জ গাৰ্ডেনত কি বনাইছিলে আৰু মাজগাঁৱৰ মই সেইদিনাখন গৈছিলোঁ আমাৰ দুলীয়াজান মাজগাঁৱৰ 21 নম্বৰ এইফালে চেঁচা আমাৰ নামঘৰৰ মূৰ্তিখিনিও বোলে তেওঁ বনাইছিলে ওপৰৰ যিখিনি ডিজাইন তেওঁ কৰিছিলে বাপৰে ইমান আপোনাৰ মানে প্ৰতিভা মানে কিছু আছে মানে দেখাত কিন্তু একদম নালাগে সঁচাকৈ হয় তেওঁ যাব ওলাইছে এনেকুৱা এজন অসাধাৰণ ব্যক্তি আজি আমাৰ ঘৰত ৰাতিপুৱা আহি দেখা দিলেহি সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু বহুত আচলতে তেখেতৰ প্ৰতি শ্ৰদ্ধা মৰম জাগিলে চাওক কেনেকৈ খোজকাঢ়ি তেওঁ আকৌ গুচি গৈছে তেখেতৰ দুলীয়াজানত ইমান ডাঙৰ কাম কৰিছে আপোনালোকে ভাবিব নোৱাৰে আচলতে আৰু চাওকচোন কেনেকৈ পেইণ্টিংখন লৈ পিনি তেওঁ মোক কৈ গৈছে যে পেইণ্টিংখন মোক তেওঁ দিবলৈ আহিছিলে কিন্তু বহুত বেছি দীঘল কাৰণে আচলতে মোৰ ঘৰত থ'বলৈ অকণ প্ৰব্লেম হৈছে সেইকাৰণে সাই বাবাৰ এখন ধুনীয়া পেইণ্টিং বোলে তেখেতে মোক গিফ্ট কৰিব আৰু মই বোলো হ'ব আৰু সেয়া তো আজি ভিডিঅ'টো ইমানতে আছিলে আৰু আশা ৰাখিছোঁ আপোনালোকেও আজি এই ধুনীয়া ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আচলতে মোৰ উদ্দেশ্য এইটো ভাল কিছুমান বস্তু মোৰ কেমেৰাত বন্দী কৰি থ'বৰ কাৰণে মোৰ চেনেলটো খুলিছিলোঁ আশা ৰাখিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব সদায় মোক এনেকৈ
ঠিক আছে আজিলৈ আহিছোঁ বাই বাই হেভ এ নাইচ ডে